নমস্কাৰ কি খবৰ সকলোৰে জাকালি মোক লগৰ এজনে এখন কিতাপ দি থৈ গৈছিল এৰিহান্তৰ কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত আৰু সেইখনকে ৰাতিপুৱা টেবুলৰ আগত উলিয়াই লৈছিলোঁ আৰু এৰিহান্তৰ ল্যাঙ্গুৱেজবিলাক বিশেষকৈ মই বুজি পোৱাত সুবিধা হয় আৰু আপোনালোকক জনাও যে বৰপেটা বিটি কলেজত এতিয়ালৈকে বিএডৰ ফৰ্ম দিয়া নাই আৰু যেতিয়াই দিয়ে মই তেতিয়া আপোনালোকক জনাম তাৰপিছত এয়া আছিল দুপৰীয়াৰ দৃশ্য মই কিছুমান কাপোৰ অৰ্ডাৰ কৰিছিলোঁ আৰু সেই কাপোৰবিলাক মোৰ তাত অকমান ডাঙৰ হৈছিল আৰু সেইখিনি ডাঙৰ বৈ চিলাই মেচিনত সৰু কৰি দি আছিল আৰু বৌ চিলাই কৰি থকাৰ সময়তে মই গৈছিলোঁ চাহ বনাবৰ কাৰণে আৰু মানে আমি সকলোৱে দুপৰীয়া ভাত খোৱাৰ আগতে একাপ চাহ খাওঁৱে আৰু বৌ যেহেতু কাপোৰ চিলাই আছিল গতিকে আজি চাহ কাপ ময়ে বনালো তাৰপিছত মই চাহ খাইছিলোঁ চিপছৰ লগত কিয়নো আমাৰ ঘৰত বেলেগ আজি বস্তু নাছিলে চাহ খোৱাৰ কাৰণে বিস্কুট আছিলে কিন্তু বিস্কুট খাই মই ভাল নাপাওঁ গতিকে এপেকেট চিপছে খালো আৰু কোনে কোনে চাহৰ লগত এনেকৈ চিপছ খাই মোক কমেণ্ট কৰি জনাবচোন তাৰপিছত আকৌ এটি পাৰ্চেল আহিছিলে আৰু মায়ে কিমান যে মোক গালি পাৰি আছিলে কিন্তু প্ৰয়োজন আছিল কাৰণে কিনিছিলোঁ তাৰপিছত দুপৰীয়া ভাত পানী খাই শুই গ'লে আজিৰ ভিডিঅ'তে আছিল ইমানে সোনকালে লগ পাম